নমস্কাৰ, মই উপস্থিত আছোঁ আজি থাউৰাৰ মাজগাঁৱৰ এখন ধাননি পথাৰত আৰু এনেদৰে আঘোণৰ এই যিহেতু আঘোণৰ মাহকেইটা আমি সকলোৱে ব্যস্ত থাকোঁ ধান চপোৱাত আৰু এই আঘোণৰ মাদকতা এই আমি ধাননিৰ মাজতে বিচাৰি পাওঁ আৰু এনেদৰে মোৰ কেমেৰা পাৰ্চন সহযোগী দেৱজিতে দেখুৱাই আছে ধাননি পথাৰৰ পৰিৱেশ আৰু দাৱনীসকলে এনেদৰে খুব ফূৰ্তি কৰি ধান দাই আছে। মই তেওঁলোকৰ মাজলৈ যাম আৰু পৰিৱেশটো দেখুৱাবলৈ কৈছোঁ কেনেদৰে ধান দাই আছে। বিহু এটা গাই দিয়ক। মুঠিটো বান্ধি লৈছোঁ দেই। অ' মোৰ নাচনী সোণ বৰণৰ পকা 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 ধাননি কাচিৰে নাকাতে কৰে আমনি ৰ'দৰ জিলিঙনি দেহাৰ পিৰপিৰণি অ' মোৰ নাচনী কিয় ঘনাই মাতা হাত বাউলি আইজ হয়, এনেদৰে আজি মই এই ধাননি পথাৰলৈ আহিছোঁ আৰু আঘোণৰ মাদকতা ল'বলৈ আহিছোঁ। ইয়াত টেঙা চেঙা আনিছেনে আজি খাবলৈ? আৰু যিহেতু আমি আঘোণৰ মাহত ন খাওঁ, আমি ন ধানেৰে কেতিয়া খাব আজি আমি প্ৰথমতে খালোৱে আঘোণৰ প্ৰথমতে খালোঁ আৰু খাব ৰাইজসকলে আঘোণৰ মাহতে ন খোৱা সকলোৱে আৰম্ভ কৰি দিব আৰু এনে কেতিয়াৰ পৰা আপোনালোকে ধান দাবলৈ আৰম্ভ কৰিছে যিহেতু আঘোণৰ মাহ এতিয়া মাছ 1 তাৰিখৰ পৰা হয় মোৰ সহযোগী দেৱজিতে দেখুৱাই আছে আমি আজি আঘোণৰ মাদকতা দিবলৈ আহিছোঁ। ডিমৌ নিউজৰ দৰ্শকসকলক আমি আঘোণৰ মাদকতা দিছোঁ আৰু সমগ্ৰ পৰিৱেশ মোৰ সহযোগীয়ে দেখুৱাই আছে কিদৰে আঘোণৰ এই দাৱনীসকলে ফূৰ্তিৰ মাজতো কষ্টৰ মাজতো এনেদৰে ধান দোৱাত ব্যস্ত হৈ পৰিছে। মই আৰু এগৰাকী বাইদেউ ওচৰলৈ আহিছোঁ। তেখেতো এতিয়া ধান দোৱাত ব্যস্ত হৈ আছে। তাৰ মাজতে আমি আৰু এটা যিহেতু আঘোণৰ মাহ আৰু এই আঘোণৰ পথাৰত এটি বিহুগীত নাগালে আমাৰ মনবোৰ ভাল নালাগে আৰু এই বাইদেউৰ পৰা এটা বিহুগীত শুনি লওঁ। কাজিৰঙা বৰ ধুনীয়া একোৱে নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কাজিৰঙা বৰ ধুনীয়া একোৱে নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা মুগা চাদৰ খমখমীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা শিৱসাগৰ বৰ ধুনীয়া স্বৰ্গদেউৰে বাটচৰা নাম ডাঙৰ শিলৰ সাকু তুমি বাৰু দেখিছা শিৱসাগৰ বৰ ধুনীয়া স্বৰ্গদেউৰে বাটচৰা নাম ডাঙৰ শিলৰ সাকু তুমি বাৰু দেখিছা মুগাৰিয়া খমখমীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা। এয়াই হৈছে আঘোণ আৰু আঘোণত মই ইয়ালৈ আহিছোঁ যেতিয়া মোৰ শৈশৱলৈ মনত পৰিছে আৰু এইটো ঘৰ দেখিছে আৰু ঘৰৰ মাজত এতিয়া মই বহি আছোঁ আৰু টেঙা খাম ইয়াত যিহেতু মই আজি ডিমৌ নিউজৰ দৰ্শকসকলক আঘোণৰ মাদকতা দিবলৈ মই আঘোণৰ পথাৰত উপস্থিত আছোঁ আৰু আমি শৈশৱতে এনেদৰে মাহঁতৰ লগত আহিছিলোঁ টেঙা খাইছিলোঁ কিতাপো লৈ আহিছিলোঁ লগত আৰু আজিও মই এই শৈশৱটি আপোনালোকক মনত পেলাই দিবলৈ বিচাৰিছোঁ আৰু মোৰ খুব মনত পৰিছে এনেদৰে মই আজি আঘোণৰ মাদকতা লৈছোঁ। বহুতো বেদনা জাগিছে মোৰ অন্তৰ নাচিবলগীয়া হৈ গ'লে মোৰ অতীতত
মৰম চেনে দিবা জানো অন্তৰত